100% ট্ৰাষ্টেড হয়। তুমি দেখোন ভাল পা বুলি নকলেও হ'ব। আজিকালি কিছুমান ইনষ্টাগ্ৰাম ইউজাৰে মানে 100K হোৱাৰ পিছত নিজকে বহুত ডাঙৰ মানুহ বুলি ভাবে হা। 100K হে হৈছে 1 মিলিয়ন 2 মিলিয়ন হোৱা নাই নহয়, তাতে ইমান লেভেল দেখাবলগীয়া কি কথা মানে এটিটিউড হা। যেনিবা 100K কৰি কিনে বহুত ডাঙৰ কামটোৱে কৰি দিলে আৰু এসোপামান মেকআপ আৰু ফিল্টাৰ লগাই কিনে কি চাবি সিহঁতক। আহক তেতিয়া আজি এনেকুৱা কিছুমান মানুহৰ ওপৰতে চকু দিওঁ আমি। তুমি দেখোন ভাল পা বুলি নকলেও হ'ব, চকু জুৰি তল পেলাই হাঁহি এটা মাৰি দিলেও হ'ব, মই তাতে পাগল। मुस्कुराना हर लड़की की अदा है, जो इसे प्यार समझे वो गधा है। এইজন হৈছে আমাৰ ইনফ্লুৱেঞ্চাৰ, যিয়ে নেকি বহুকেইটা কেটেগৰীৰ ওপৰত ভিডিঅ' বনায়। তাৰ ভিতৰত হৈছে লাভ, ইম'চনেল, কিবা কিবি। এইজনৰ ওপৰত মই ইমান নকওঁ, কাৰণ পলিঅ' খোৱাওঁতে ময়ো আছিলোঁ। হে গাইজ, আপোনালোকে যদি ঘৰতে বহি বহি প্ৰতিদিনে 40-50 হাজাৰ টকাকৈ আৰ্ণ কৰিব খোজে, তেনেহ'লে তলত এটা মই আইডি মেনশ্যন কৰিছোঁ। আইডিটোৰ নাম হৈছে ডানিয়েল ৰয় 1। এইটো 100% ট্ৰাষ্টেড হয়। মই নিজেও ইউজ কৰি আছোঁ আৰু বহুতো টকা আৰ্ণ কৰি আছোঁ। যদি আপোনালোকেও আৰ্ণ কৰিব খোজে, তেনেহ'লে তলত দিয়া আইডিটোত গৈ DM কৰক আৰু মোৰ লগতে আপোনালোকেও ঘৰতে বহি বহি টকা আৰ্ণ কৰক। এদিনত যদি 40,000 50,000কে টকা ইনকাম কৰা যায়, তেতিয়াহ'লে দেখোন চৰকাৰী চাকৰি একো দৰকাৰেই নাই হা। এজনীয়ে নহয়, মই আৰু বহুতক দেখিছোঁ, চবেই তলত এটা এটা আইডি মেনশ্যন কৰে আৰু চবেই কয় যে 40-50 হাজাৰ টকা এদিনত ইনকাম হ'ব। আৰে ঘেণ্টা নেকি ভাই, আমাক নালাগেচোন পইচা, ততি ইনকাম কৰ ফাৰ্ষ্ট, ততি এদিনত 40-50 হাজাৰ কমা। আৰু এখাৰ কি ক'লা বাইদেউ, ট্ৰাষ্টেড নেকি? এইটো 100% ট্ৰাষ্টেড হয়। এয়া আমাৰ দেশৰ ভৱিষ্যত, ট্ৰাষ্টেড। বাহ। पढ़ाई लिखाई में ध्यान लगाओ, IAS बनो और देश को संभालो। लेकिन नहीं, तुम्हारी गांड में चनूने काट रहा है। তাকে বুজি নাপায় ও রূপ দেখি কোন দেখি লগত মুখ দেখি জ্বলা পৰে কিবা কিবি কয় আমাৰ মাইনা এনেকুৱা নহয় মাইনা এনেকুৱা নহয় মাইনা এনেকুৱা। ইমানখিনি প্ৰতিভা লৈ কেনে অসমত কি কৰিছে এইজনী বাইদেৱে? দীপক কালালক গৈ কেনে কেলা চান্স এটা দিয়াই দিব লাগিব বলিউডত। নহয় মানে কেলা কাপোৰ নাই যদি আমাক ক'লেই হ'ল ন, আমি চান্দা তান্দা তুলি কেনে সাহায্য দিম নহয়। এহেঁতি এইসকলে হয় যোনসকল ভাইৰেল হ'বলৈ মানে চব কৰি দিব। কাপোৰ খুলি কেতিয়াবা নাংগাও হৈ দিব আপোনালোকৰ ওচৰত। কেইদিনমান পিছত চাব এহেঁতৰে ভাইৰেল ভিডিঅ' আহিব, লিংকটো দিম চাই ল'ব। সি গোটেই জীৱন মোৰ লগত কেনেকৈ থাকিব, যিয়ে নেকি টাইমত ৰিপ্লাই কৰিব নোৱাৰে। এতিয়া মানে টাইম মতে ৰিপ্লাই নকৰিলেও মানে ভুল হা। চা ভাই, ছোৱালীবিলাক তহঁতৰ নিচিনা খালী টাইম পাছ নাথাকে, সিহঁতৰ কিছুমান কাম থাকে, পাৰ্চনেল হওক বা ঘৰৰ লোৱা কাম থাকে সিহঁতৰ। কাঁহী বাতি ধুব লাগে, ঘৰ সাৰিব লাগে আৰু আমুক তামুক কাম কৰিব লাগে। আজিকালি প্ৰেমবোৰ কেৱল স্বাৰ্থৰ কাৰণেহে। কোনোবাই যদি শৰীৰ কাৰণে ভাল পাইছে আৰু কোনোবা টকাৰ কাৰণে। এইবোৰ এনেকে প্ৰেম কৰাতকৈ ন প্ৰেম নকৰাই ভাল। নহয় তই এই ভিডিঅ'টো কেলে বনাইছো সেইটো কচোন? লাইক পাবৰ কাৰণে নহ'লে ভিউ পাবৰ কাৰণেতো বনাইছো ন হা। নিজৰটো হ'লে ক'বলৈ বহুত টান পাওঁ, কিন্তু লোকৰটো হ'লে খুব চালি জাৰি কবি কেলা। আৰু ছেক্সৰ কাৰণে কোনে ভাল পায় হা? ছেক্সটো আজিকালি পইচা দিলেই পায়, কিন্তু মোক এনেকুৱা লাগিছে যে তই জীৱনত ছেক্স নাপাও, না পইচা দিলে পাবি না কাৰোবাৰ ভাল পোৱা পাই কিনে ছেক্স পাবি। তই একোৱেই নাপাও, ছেক্স নাপাৱই তই জীৱনত। দিন যাব তোৰ। মোৰ মুখত হাঁহি আহিছিল যাৰ বাবে আজি মোক ইয়ে কন্দুৱালে। ই যেতিয়া জন্ম হৈছিলে ন, ইয়াৰ মাথাত অকল চাৰি বোলা পোকটোহে আহিছিলে, বেলেগ হাঁহি কান্দোন নামৰ বস্তু ইয়াৰ জীৱনত আহা বনোৱা ভিডিঅ'টো আপলোড দিয়ে। মই আপলোড কৰা ৰিলখিনি সদায় আইতাই বনাই দিয়ে। এইটো দেখাবৰ কাৰণে জাষ্ট আইতাৰ হাতত মোবাইলটো ধৰাই কিনে কেমেৰাটো অন কৰাই দিছে। আমাক পাগল বুলি ভাবিছিলা নেকি অ' বাইদেউ হা? অডিয়েন্স কো ছুটিয়া চামচ নেকি, ভুল মত কৰো। তো গাইজ আজিলৈ ইমানে। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু কোনোবা যদি নতুনকৈ আহিছা মোৰ চেনেলত তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি যাবা হা। আৰু এটা চবে লাইক কৰি দিয়া, 20টা 30টামান হ'লে লাইকটো একো নাই, ভাল লাগিব মোৰ। তো বাই বাই।